নাই কি পাতেৰে পকৰ মাৰিবলগীয়া হৈছে। হেল্ল' ফ্ৰেণ্ড, কি খবৰ? ভাল আছেনে সকলো? মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোক সকলো ভাল আছে। ৱেলকাম টু মাই ইউটিউব চেনেল। আজি দিনৰ পিছত এটা ভিডিঅ' বনাব বিচাৰিছোঁ। যিহেতু ৰঙালী বিহুৰ কাৰণে আমি শাক পাচলি বহুতো দৰকাৰ হয়, তে শাক পাচলি বজাৰত বিশেষকৈ নাই। সেইকাৰণে আমি জংঘলত যাম, জংঘলত গ'লে কি পাওঁ সেইটো আনিবৰ ব্যৱস্থা কৰিম। তেনেহ'লে আপোনালোকে মোৰ লগত থাকক আৰু মই ৰেডি হৈ আহোঁ, আপোনালোক ভিডিঅ'টো চাই থাকক। মানে বিহু নাই এইবাৰ আৰু কি কৰিবি আৰু এই লকডাউন চলি আছে দেশত। কৰোণা ভাইৰাছটো গ'লে মানে বিহু বিহু লাগিব। এইবাৰ জীৱনত প্ৰথমবাৰ বিহু হ'ব বোলে, বিহু নাই বুলি অসমীয়া হৈ পেলাই আমাৰ বিহু নাই। ইয়াতকৈ আৰু দুখৰ কথা একোৱেই নাই। মানে বহুত ভাল লাগিছে আৰু বিহু বুলি মানে অকণমান চব্জি বিচাৰিবলৈ আহিছোঁ আৰু বজাৰত চব্জি নাই, গতিকে আমাৰ নিজৰে মানে টিলা আছে, পাহাৰ, আমি বিচাৰিবলৈ আহিছোঁ আৰু কিন্তু 100 বিধৰ ভিতৰত আমি মানে 100 বিধ মানে নেপাওঁতো। আমি যিমান পাৰোঁ, এতিয়া লকডাউন চলি আছে, বজাৰতো যাব নোৱাৰোঁ, গতিকে আমি ইয়াতে যিমান পাওঁ আৰু হাবিত। আপোনালোকে চাই গৈ থাকক, আমি কি পাই যাওঁ আপোনালোকক দেখুৱাই গৈ থাকিম। ব'ল। মছলা যিহেতু আমাৰ দেশত মানে লকডাউন চলি আছে, মানে বজাৰলৈতো যাব নোৱাৰোঁ, গতিকে আমি এইটো ঘৰুৱা উপায়ত মানে মছলাটো উপাৰ্জন কৰোঁ। এইটো বহুত টান, বহুত টান। এইটোতো খোৱাটো বহুতো মানে এইটো প্ৰেছাৰৰ কাৰণে ভাল হয়। মানে বিহুৰ দিনা আমি এইটো কি লাবৰা বুলি কওঁ, যিটো আমি মানে মিক্সাৰ সেইটো পাইছোঁ মাত্ৰ। আৰু বৰষুণ নাই যে, বৰষুণ নোহোৱাৰ কাৰণে মানে একদম ঢেকীয়া নুন্দুৱা হৈছে আৰু তাকে আৰু কেইটামান পালোঁ। আন বেছি আন নাই আৰু আন নাই আৰু ইমানকৈ নহয় দেখুৱালে। এতিয়া গন্ধি এবাৰ দল দিবি। গন্ধি বুলি কওঁ, এইটো আমাৰ বহুত আগৰ পৰাই মানে ককা দেউতাৰ দিনৰ পৰাই আমি এইটো গন্ধি বুলি কওঁ। এইটো চাই লওক, গন্ধি। এইটো আপোনালোকৰ এইটো মানে আমি যেন বিহুত আমি চব্জি বনাম যেন, এইটো দিলে মানে টেষ্টটো মানে বেছি ভাল হয়, মানে গোন্ধটো বেছি ভাল ওলায়, টেষ্টটো বহুত ভাল হয়। এইটো লোকেল হয়, লোকেল। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি থ'ব দেই। দে ব'লক ঘৰত যাওঁ, বহুত হ'ল, কাৰণ জংঘলত নহা মানুহ, জংঘলত আহিলোঁ, যিখিনি পাইছোঁ অলপ লৈ গৈছোঁ আৰু এনেই আৰু আহিলোঁ আৰু মনটো ঘৰত থাকি বেয়া লাগিছে। তেনেহ'লে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।